Hello friends, welcome to my YouTube channel Jitumoni. আজি মই আপোনালোকক 2017 চনত কলিয়াবৰত অনুষ্ঠিত হোৱা ষষ্ঠদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাসমূহত মই লাভ কৰা মেডেল, ট্ৰফি, প্ৰমাণপত্ৰ আৰু বিভিন্ন মইনাপাৰিজাতৰ সৌজন্যত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহত মই লাভ কৰা পুৰস্কাৰসমূহ আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন অংকুৰণ মইনাপাৰিজাতত মই চিত্ৰাংকন প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছোঁ। এইখন বিবেকানন্দ শাখা মইনাপাৰিজাতৰ সহযোগত অনুষ্ঠিত হোৱা কবিতা প্ৰতিযোগিতাত নিম্ন শাখা মই তৃতীয় স্থান লাভ কৰিছোঁ। এইখন বিষ্ণুপুৰ আঞ্চলিক বৈদিক সনাতন সমাজত 572 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱত মই বক্তৃতা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছোঁ। এইখন বিবেকানন্দ শাখা মইনাপাৰিজাতৰ সহযোগত আকস্মিক বক্তৃতাত নিম্ন শাখা প্ৰথম স্থান লাভ কৰিছোঁ। এইখন সদৌ মইনাপাৰিজাতত মণ্ডলকামী অংশগ্ৰহণ কৰাৰ বাবে এইখন মোক প্ৰদান কৰিছে। এইখন গ্ৰাম্য বিজ্ঞান মেলাত বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰাৰ বাবে দিছে আৰু লগত মেডেল এটা পাইছোঁ। এইখন ব্লক লেভেল জ্ঞান মেলা 2018-19 মডেল প্ৰতিযোগিতাত ছেকেণ্ড স্থান লাভ কৰিছোঁ আৰু লগত এটা কিতাপৰ টোপোলা পাইছোঁ। এইখন মণ্ডল পৰ্যায়ত জ্ঞান মেলাত প্ৰকল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছোঁ আৰু লগত এটা ট্ৰফি পাইছোঁ। এইখন সৰ্বশিক্ষা অভিযান মিছন ধেমাজিৰ সৌজন্যত অনুষ্ঠিত হোৱা আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছোঁ। এইখন ষষ্ঠদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহত কলিয়াবৰত অনুষ্ঠিত হোৱা কবিতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছোঁ আৰু লগত এটা ট্ৰফি পাইছোঁ। ট্ৰফিটো সদৌ মইনাপাৰিজাত আৰু বাতৰিটো উঠিছোঁ। জিতুমণি ভৰালী তৃতীয় স্থান ধেমাজি। SCERTৰ অধীনত গুৱাহাটীত মই প্ৰজেক্ট কৰাৰ বাবে পাইছোঁ আৰু মোৰ গাইড টিচাৰ মাক এটা ট্ৰফি দিছে। এইখন টেকজুৰিৰ ৰজাবাৰীত মই বক্তৃতা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰাৰ বাবে পাইছোঁ। বিশ্ববিখ্যাত মহাবিজ্ঞানী ছাৰ আইজাক নিউটন।